হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। মই চয়নিকা কুমাৰী। আশা কৰোঁ আপোনালোক ভালে আছে আৰু সদায় ভালে থকাটোৱে বিচাৰোঁ। গুড মৰ্ণিং গাইজ। এতিয়া আজি যাম গাইজ পিকনিক, আৰু ক'ত যাম, কেনেকুৱা জেগাত যাম, ধুনীয়াকৈ আপোনালোক ব্লগটো লাষ্টলৈ চাই থাকক। আৰু মই পূৰা ওলাই মেলি ৰেডি, আৰু এতিয়া বাজে গাইজ 5:30 হ'ল, আৰু ধুনীয়াকৈ এতিয়া ওলাই মেলি যেনেকৈ ৰেডি, খাই বৈ গা পা ধুই ৰেডি হ'লোঁ। আৰু ইমান মানে আপোনালোক দেখাই থকা নাই, আৰু মই ডাইৰেক্ট উঠি মুখ হাত ধুই গা পা ধুই তাৰে মানে ব্লগটোও বনাব লাগে, তো ওলাই মেলি একেবাৰে ব্লগটো বনালোঁ। আৰু ধুনীয়াকৈ এতিয়া ওলাই যাওঁ লাহে লাহেকৈ, আৰু চাই থাকক। গাইজ দেখা পাইছে এতিয়া ধুনীয়াকৈ মায়ে ৰুটি আৰু ইপিনে ৰাতিৰ মানে চয়াবিনৰ আঞ্জা আছিল, সেয়া চয়াবিনৰ আঞ্জা আৰু ইপিনে পানী। ধুনীয়াকৈ খাই বৈ লওঁ, তাৰপিছত আৰু লাহে কৰি আৰু ওলাই যাম আৰু ঘৰৰ পৰা। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া আমি ধুনীয়াকৈ গাইজ ওলাই আহিলোঁ, আৰু এতিয়া ৰখি আছোঁ। আমি আগত চাম কোনো নাই, আমি আগত মইতো আহি পেলাই ইহঁতৰ ঘৰত মাহঁতৰ ঘৰত, তাৰপিছত এতিয়া দুইজনী ওলাই আহিছোঁ। এতিয়া আহি আছে গোটেইকেইটা, তাৰপিছত যাম আৰু চাই থাকক। Guys, এতিয়া আমি কমলা খাম, এয়া খাম একদম। গাইজ এতিয়া আমি উকিয়াম আহি পাইছোঁ। চাওক জাগা, চাওক গাইজ, প্লিজ চাওক। অ' মাই গড, ঐ কেনেকুৱা কেনেকুৱা, ঐ আপি কেনেকুৱা মজা ভিম বাবাল জায়গা আহিছো আমি গাইজ। চাওক জাগা চাওক, প্লিজ চাওক গাইজ। চাওক, বটিঙো কৰিব পাৰি। চাওক গাইজ। रुकिए फोटो उठाएंगे बोले आप पैसा আমাৰ লগত আছে এটি ডাঙৰে আছো ভোটাৰ লিষ্ট গাইজ চাওক, এতিয়া চবকে এটা এটা চিন দিব দেই। ভোট দিলো আমি। ও গাইজ চাওক না, ভয়ে লাগে। চাওক গাইজ। ৱাও, কি ধুনীয়া গাইজ প্লেচ। চাওক, সঁচাই কৈছোঁ, মাক কচম, মানে ইমান ভাল লাগিছে নহয়, মানে পাগল হৈ যাম গাইজ। চাওক না, ঐ ফিল ক কেনেকুৱা ফিল? কি ফিল কম আৰু কৰিব লাগিব। ও মাই গড, ফিলটো আছে, ভাল লাগিছে। ইমান ধুনীয়া, আৰু এনেকুৱা পিকনিক প্লেচ হ'লে কাৰো ভাল নালাগে। তাকেতো পাগলে হৈ যাম আৰু ন। अबे यहाँ पे कहाँ पे को भी टैक्सी पकड़ा दिया रे। हेलो बोले, हेलो उधर में बनाइए, इधर में थोड़ा सा हम बैठेंगे। रोड दिखे नो गाइस। हाँ मम्मी বেডমিণ্টন খেলা ষ্টাৰ্ট। আমাৰ পাণ্ডাই পুৰা বেডমিণ্টন
খেলি আছে দেই খেল মজা গাইস ইয়াতে চাওক না কি মজা একদম ধুনীয়া ন ফটো উঠাৰ কাৰণে আৰু ইপিনে টিকেট কাটিব লাগিব 10 টকা নে 20 টকা এজনত ভিতৰত সোমাম আমি so sweet কিমানকে চাওক গাইস তিনজন আমি তিনটা 30 টকা মানে এজনত 10 টকা ঠিক ধুনীয়াকৈ চাওক না কি ধুনীয়া গাইস কি মজা চাওক না সেইখিনি ফটো মানে ইয়াতে ভাল লাগিছে দেই মই প্ৰথম আহিছোঁ পিকনিক প্লেচ আৰু বহুত ধুনীয়া উকিয়াম আৰু মানে ফটো উঠা প্লেচবোৰ মানে বহুত বেছিয়ে ধুনীয়া মানে চাওক না আৰু এইটো মানে মেঘালয় বৰ্ডাৰ পৰে এইখিনি জেগা আগত ঝৰ্ণাও আছিলে আমি নগ'লোঁ বাৰু বাট এইখিনিলৈকে আহিলোঁ আৰু চাওক গাইছ এতিয়া আমি ইপিনে উঠিম ইপিনে বাই উঠিব তাইক ফটো মাৰি দিম তাৰপিছত মই উঠিম এটা এটাকৈ উঠিম গাইছ কি ধুনীয়া একদম ঠাণ্ডা ঠাণ্ডা পানী গাইছ এতিয়া কোনে কেইটা আণ্ডা চেলাব পাৰে কম্পিটিশ্যন এয়া এইপিনে প্ৰকাশ দাদা এইপিনে আমাৰ পাণ্ডা ये देखो भाई लोग ये आप लोग का प्रकाश भाई है ये इसके भाई का नाम नहीं जानता है देखो अंडा छिल रहा है हमको खिला रहा है दोस्ती हो तो ऐसा भाई राज है राज का बीबी उसका बाद में हम लोग का रश्मिता हम लोग का मेन हिटलर हाय बोलो यार अपने ब्रेड और जैम अंडा गाइस साक ना এটা নহয় তাই দুটা লৈছে আৰু এটা লৈছে সেইটো খাই কে ना মই দিম নেপালো তাত বি সাক দে মুখত ভৰা এই সাক গাইস হজম ন हो भाई ये ज्यादा डिम खाने से आदमी এই সাক আৰু পিনে পিছপিনে গগৈ দা আণ্ডা খাব আহিছে দেই তাইৰ পৰা গাহৰি নহ'লে নহয় আৰু মইতো আৰু চবতকৈ বেছি ভাল পাওঁ আৰু বহুতে ভাল পায় গাহৰি हाँ सच्ची में अच्छा लगता है मेरा फेवरेट है पूरा और यहाँ पर पूरा
আনিছোঁ মই আমি চবে মিলি খাম মানে কোনে কোনে খাই সি খাব পাৰিব আৰু য়েছ 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 গাহৰি মেইন নে কি কয় গগৈদা গাহৰি মেইন Yes. আমি হে যাব গাইছ চাওক গাহৰি ৰবা, পুৰা ৰবা, ৰবা। একদম এই চোৱা গাহৰি মাংস এই চোৱা আমি এতিয়া এইটো মজ্জাকে জিভাৰ পানী ওলাই গ'ল এতিয়া গগৈদা খাই দিয়ক এবাৰ এটা हाथ धोई पिने বঢ়িয়াকে বনাম এইটো ৰেডি खड़ा है प्रकाश भैया और ये देखो और ये पिने गगोईदा और ये पिने हमार डांसर पांडा दिया 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 मुकुएदा दियो मुकुएदा दियो अभी cheers গাইস আমাৰ মাজনীয়ে একদম ধুনীয়াকৈ মোৰ ভৰিত একেবাৰে শুই আছে দেই গাইস আৰু বা দেখা পাইছে মই শোৱাৰ লগে লগে তাইক মাথা মালিচ মানে মেইন আৰু মানে ইমান ভাল পায় তাই মাথা মালিচ মোৰ হাতত কি ক'ম আৰু চাওঁ ভালকৈ চুলিখিনি মেলি লওঁ আৰু এইপিনে বেডমিণ্টন খেলি আছে गाइस पिने पूरा सिया चला আছে पूरा बना रहे हैं संदीप भैया और वजदा तुम अकेले खाएगा तुम खिलाएगा नहीं वाह क्या बात होते है और ये भाभी लोग और सुशील है पूरा एकदम बने के काफी ये एक्स्ट्रा लॉन बासमती राइस लगाया हुआ है बिरयानी बनाने के लिए अभी बिरयानी बनेगा हम लोगों का नहीं राइस का बिरयानी बनेगा हम लोग गाइस पिने मांगो हो गो भैया लोग यहाँ पे कैमरा में एक बार प्यारे हंसी से ऊपर भैया एक प्यारा सा स्माइल और यहाँ पे हम झंडू बम की तरह ये देखो गाइस पूरा हीरो बन के अभी खाना बना रहे हैं अच्छा अच्छा खाना देखो 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 चिकन और ये है हम लोग का हीरो हाँ ये देखो एक तो एकदम सुभाष भैया ये तो खा लेना कोई बात नहीं ये सुशील दा एकदम खाना खा रहे हैं खाना सॉरी हीरा से लो গাইজ এতিয়া ধুনীয়াকৈ খাব বহি গ'লোঁ আমি গোটেইকেইটাই ছটা পাৰ্টি ডাঙৰকেইটা খাব আৰু লাহে লাহে কৰি আৰু এইপিনে সুভাষ দাই ভাত বাঢ়ি দি আছে ধুনীয়াকৈ সুভাষ দা চশমা পিন্ধি একদম আৰু এইপিনে এতিয়া আহিছে গাইজ আমাৰ সুশীল দা এতিয়া মাংস বনাই আছে দেই। কেনেকুৱা পাপৰ খা খা অলপ বেছিকৈ খা বেছিকৈ খা বেছিকৈ লৈ আছা নহয় খা খা আমি পুৰা দগৰি মাৰিম
আৰু এইপিনে দালি কিন্তু লাগব জ্বালা দিছে মই গম পাওঁ না কিন্তু দালি ये लड़की झाल नहीं खाता है इसको ज़्यादा नहीं डाल दो नहीं खाऊंगी मैं झाल पापड़ पापड़ खा लेंगे কেনেকুৱা গাইজ এতিয়া আমি বেলেগ এটা পাৰ্টিত মানে আমি এতিয়া কাৰত যাম কি যাওঁতে মানে আহোঁতে কি হ'লে আহোঁতে মেজিকতে এতিয়া যাওঁতে এতিয়া যাওঁতে কালত কাৰত যাম কাৰণ আমাৰ ঘৰ ওচৰতে সেইকাৰণে আমি কাৰত যাম এতিয়া গাইজ এতিয়া পূৰা ঘৰ আহি পালোঁ পূৰা একদম মানে ভাগৰুৱা হৈ আছোঁ আৰু আপোনালোক দেখাইছে ইমান ধুনীয়াকৈ জেগাবোৰ আৰু ইমান ধুনীয়া নহয়নে গাইজ ইমান ধুনীয়া জেগাখিনি মানে কি ক'ম আৰু ভালো লাগিছে দেই আৰু মানে আৰু এটা কথা পিকনিকত গ'লে মানে তাত মানে য'তে কি নিজৰ পিকনিকত গ'লে নেটৱৰ্ক নোহোৱাই হৈ যায় তাতে মানে নেটৱৰ্ক নাথাকে একদম মানে ফোন চোনো কিমান ফোন আহিছে মোবাইলত মানে লগা নাই তাৰপিছত পিকনিকৰ পৰা ওলোৱাৰ পিছতহে ফোনবিলাক মানে এটা এটাকৈ কৰিলোঁ ঘৰৰ পৰা বনালোঁ কৰিলোঁ তাতে গ'লে মানে নেটৱৰ্ক নহয় আৰু ভালো লাগে মানে কি আৰু মানে এটা পিকনিকত গ'লে বা এটা ফুৰিব গ'লে মানে কেনেকুৱা মানে যিমান মানে বাহিৰা যিমান কাম আছে সেইবোৰ বাদ দিয়া আৰু এনজয় কৰি আছোঁ ন আমি গাইজ এনজয় ধ্যান দিম আৰু সেইটোৱে আৰু কথা এনজয় মেইন দেই আৰু এনি টাইম আপোনালোকে কিমান কাম কৰিব কওক পূৰা পূৰা এনজয়টো কৰিবই লাগিব লাইফত ইমান আৰু কামত ব্যস্ত হৈ থাকিব আৰু আপোনালোকেও কিমান কাম কৰিব অলপ ওলাই আহক ঘূৰা ফুৰা কৰক এনজয় কৰক পিকনিক যাওক অলপ ভাল লাগিব মন চন গা চা ভাল লাগিব এই আৰু আজিলৈ গাইজ এইখিনিতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকে যদি চাই ভাল হৈছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই